নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটি বিশেষ ভিডিঅ' যাৰ জৰিয়তে আপোনালোকে নিজৰ জীৱনৰ ভৱিষ্যত কি হ'ব আগতীয়াকৈ জানিব পৰাকৈ মই এটি থুলমূল আভাস দিব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল ভৱিষ্যত কি আপোনালোকে জানেনে? ভৱিষ্যত হৈছে আমি অতীতক বেছি গুৰুত্ব দিয়া আৰু বৰ্তমান কৰি থকা কৰ্মৰ পৰিণামহে মাথো। আমি যি সময়ত নিজৰ জীৱনক লৈ গুৰুত্ব দিব লাগে সেই সময়খিনিত আমি অপ্ৰয়োজনীয় দিশত অধিক গুৰুত্ব দিওঁ। শুনিবলৈ বেয়া কিন্তু এয়াই সত্য। যেতিয়া জীৱনৰ মূল্যৱান সময়খিনি অভাৱত খৰচ কৰি যেনে তেনে বিয়ে পাছটো কৰিলেই সেই সময়ত হ'ব বুলি ভাবি লোৱাটোৱে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ মূৰ্খামি। এই শিক্ষা জীৱনটো হাতৰ পৰা হেৰাই যোৱাৰ পাছত যেতিয়া কেইটামান টকাৰ কাৰণে দিনটোত 12-13 ঘণ্টা পৰ্যন্ত কাম কৰিবলগীয়া হয় তেতিয়াহে অনুভৱ হয় সেই সময়খিনিৰ মূল্য কিমান আছিল। আজি যদি তুমি ছাত্ৰ অন্তত আজিৰ পৰাই তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা, কাৰণ আজি বিনা চিন্তাত যদি তুমি সময় অতিবাহিত কৰিছা তেন্তে আজি অৰ্থাৎ এই মুহূৰ্তৰ পৰাই নিজক সলনি কৰা। একেদিনাই সলনি হ'ব নোৱাৰা কিন্তু চেষ্টা কৰা নিজক সলনি কৰিবলৈ। মনত ৰাখিবা জীৱনৰ কেইটামান দিন যদি কষ্ট কৰা তেন্তে পাছৰ দিনকেইটা ভালদৰে জীয়াই থাকিব পাৰিবা। আপোনালোকৰ সন্মুখত অসীম ভৱিষ্যত পৰি আছে, গতিকে সময় থাকোঁতে সময়ৰ সঠিক ব্যৱহাৰ কৰক। সদায় এটা কথা মনত ৰাখিব, আপোনাৰ প্ৰতিটো কথা চিন্তা ভাৱনা কৰ্মই হৈছে ভৱিষ্যত। যেতিয়া সকলো গভীৰ নিদ্ৰাত থাকে তেতিয়া আপুনি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি লওক। যদি আপুনি জীৱনটোক ৰঙীন কৰাৰ সপোন দেখিছে তেন্তে টোপনিৰ সপোন নেদেখিব, সেই সপোন আপুনি সাৰে থকাৰ সময়ত দেখিব লাগিব। আৰু যি মানুহে নিজৰ জীৱনক লৈ সঁচা অৰ্থত সপোন দেখে সেই মানুহজনক সপোনটোৱে শুবলৈ নিদিয়ে। যদি এবাৰত আপুনি সফল হোৱা নাই তেন্তে পুনৰ চেষ্টা কৰক। এইবাৰো যদি সফল হোৱা নাই আকৌ এবাৰ চেষ্টা কৰক। যিমান পাৰে চেষ্টা কৰক, এদিন নিশ্চয় সফল হ'ব। এবাৰ দুবাৰ তিনিবাৰ সফল হোৱা নাই কিন্তু আপোনাক একোটা শিক্ষা দি গৈছে। শাৰী শাৰী জিকি যোৱাৰ পৃথিৱীত বহুত উদাহৰণ আছে। যেতিয়াই আপুনি সময় পায় তেতিয়াই আপুনি নিজক প্ৰস্তুত কৰি তোলক, সফল নিশ্চয় হ'ব। আজি কষ্ট কৰি থ'লে ভৱিষ্যত সুন্দৰ হ'ব। যিদিনাখন আপুনি সফল হ'ব সেইদিনাখন আপুনি উপলব্ধি কৰিব আপোনাৰ সফলতাত আপুনিও সুখী আৰু আপোনাৰ সুখত সকলো সুখী। আজিলৈ আহিছোঁ বন্ধুসকল। যদি ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ লগতে আনৰো যদি উপকাৰ হ'ব বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ পায়। ধন্যবাদ।